Hi guys, এতিয়া মই আছোঁ মৰাণ অইল কলনীত। ইয়াত মোৰ পেহীঘৰ আছে, মাজু পেহীঘৰ। মই ইয়াতে আহিছিলোঁ। এতিয়া ইয়াত মানে এটা বস্তু আপোনালোকক দেখাবৰ কাৰণে মই ভিডিঅ'টো কৰিলোঁ। ইয়াত অইল কলনীত মানে পেহীয়ে যিখিনি ফুল ৰুইছে, ইয়াত এখন বাগান আছে। বাগানখন আপোনালোকক মই দেখাম। মানে সঁচাকৈ চাবলগীয়া। বহুত ধুনীয়া ধুনীয়া ফুল আছে আৰু খেতি কৰিছে কিছুমান, যিখিনি খেতি গাঁৱতো কিজানি নাই চাগে। বিশেষকৈ আমাৰবোৰ জেগাতে নাই, কেলৈ আমাৰবোৰ জেগাত বহুত বান্দৰ হয়। সেইকাৰণে সেই বান্দৰে চব অনিষ্ট কৰে, সেইটো কাৰণে আমাৰ তাত খেতি চেতি নহয়। কিন্তু ইয়াত টাউনতো এতিয়া ইমান ধুনীয়াকৈ খেতি কৰিছে। আপোনালোকক মই ভিডিঅ'টোত দেখাম গোটেইখিনি। আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। এইখনেই হৈছে বাগানখন, দেখিছে আপোনালোকে। ইয়াত কিমান ফুল আছে, বিভিন্ন ধৰণৰ ফুল আছে। আৰু এইফালে কৰিছে এইখিনি পাচলি। ইয়াত আছে কবি, বন্ধাকবি, ফুলকবি। এইফালে দেখিছে কলৰ খেতি আছে। আপোনালোকক গোটেইখিনি দেখাম মই, কি হয় মই পেহীৰ পৰা জানিবলৈ চেষ্টা কৰিম ফুলখিনিৰ নাম। আৰু মই বিশেষকৈ ফুল বৰ বিশেষ চিনি নাপাওঁ, সেইটো কাৰণে মই পেহীৰ পৰা জানিব চেষ্টা কৰিম। এয়া হৈছে মোৰ মাজু পেহী। নমস্কাৰ দেই। এতিয়া পেহীঘৰত আহিলোঁ বিহু বুলি। এতিয়া এই ফুলবোৰ যে এইখিনি কি ফুল, এইখিনি কৈ দিয়কচোন। এইটো পাতবাহাৰ হয়। এইটো এনেকৈ ধুনীয়া লাগে একচুৱেলি। এইটো ইনডোৰ প্লেণ্ট হয়। এইডোখৰত মোৰ ছাঁ পৰে কাৰণে মই এইডোখৰতে ৰাখিছোঁ। এইডোখৰত খুব কম, ৰাতিপুৱা অকণমান ৰ'দ পৰে, ইয়াক কম ৰ'দ লাগে। এইটো স্মল হিবিস্কাছ। এইটো স্মল হিবিস্কাছ, মানে ৰ'জটো নিচিনা ফুলে, বৰ সুন্দৰ লাগে। এইটো ফুলিলে পূৰা সুন্দৰ লাগে। এতিয়া একচুৱেলি ইয়াৰ মানে ছিজন কম হৈছে যে, সেইকাৰণে পাতটো সৰি গৈছে। এইটো কলি আহি আছে। সেইটো ডাঙৰ এজোপা আছে, এজোপা ডাঙৰ তাৰে হয়। এইটো ছিজন ফ্লাৱাৰ। ইয়াৰ মানে গ্ৰ'থটো হোৱা নাই কিয়, মানে এজটো কম আছে, সেইকাৰণে এইবাৰ ফুলা নাই। এইটো কিচেনথিমাম একচুৱেলি কেকটাছটো হয়। এইটো মানে বহুত ফুলি গ'ল, এতিয়া বৰষুণ পালে যে, ৰিচেণ্ট বৰষুণ পোৱাৰ কাৰণে বেয়া হ'ল। এইটো হিবিস্কাছ অৰেঞ্জ কালাৰ, বহুত ফুলিলে। এতিয়া সদ্যহতে কলি 3টা আহি আছে। এইটো কিচেনথিমাম, কলি আহি আছে। এইটো ফুলিব আৰু ফুলা নাই এতিয়ালৈকে, অকণমান দেৰিকৈ লগাইছোঁ, আগৰখিনি খতম হ'ল একচুৱেলি। এইটো হ'ল কেকটাছ, এইটো অনবৰত ফুলিয়ে থাকে। আৰু মই বেঙেনা লগাইছিলোঁ, বহুত লাগিলে একচুৱেলি, বহুত লাগিলে বেঙেনা। এতিয়া আকৌ কলি নতুনকৈ আহিছে, আগৰখিনি খাই দিলোঁ। এইটো বেঙেনাই, এইটো বেঙেনাই। এইটো একচুৱেলি ছিংগুল পেটেল এজেলিয়া, বহুত ফুলে। এই মই নতুনকৈ লগাইছোঁ, মই মানে শ্বিফ্টিং হ'ল যে দুলীয়াজনৰ পৰা মৰাণ, সেইকাৰণে নতুনকৈ লগোৱাৰ কাৰণে ই কম ফুলিছে। এইখিনি নতুনকৈ লগাইছোঁহে, কলি আহি আছে। এইটো ইংলিছ গোলাপ, ইমান সুন্দৰ ফুলে, দেখিছেনে? কলি কিমান ধুনীয়া কলি আহিছে, দেখিছা? এইটো এতিয়া বৰষুণতো ই বেয়া হোৱা নাই। একচুৱেলি ই 20 ডেজ থাকেই, বহুত সুন্দৰ ফুল। এইটো হ'ল বেগনিয়া। বেগনিয়া এইটো 12 মাহে ফুলে। এতিয়া ইয়াৰ ফুলি খতম হৈছে, এইটো ফুলিছে কালাঞ্চু। এইটো ছিংগুল পেটেল। ডাবুল পেটেলবিলাকৰ মোৰ এয়া কলি জাষ্ট আহিছে। এইবিলাক ডাবুল পেটেল। পিংক, এইটো পিংক হয়, এইটো য়েল্ল' হয়, এইটো ৰেড আছে। এইবিলাক চব কালাঞ্চু হয়, কলি আহি আছে। এইবিলাক চব কালাঞ্চু, কলি আহি আছে। এইখিনি কালাঞ্চু। এইটো হ'ল কিচেনথিমাম, এইটো লোকেলটো আমাৰ। এইটো লোকেল, বহুত ফুলে, ভাল লাগে। এইটো হ'ল ছান ইমপ্ৰেশ্যন। একচুৱেলি মোৰ বহুত ফুলি গ'ল, এইটো লাষ্ট আৰু বহুত ফুলি গ'ল, এইটো লাষ্ট মই লগাই আছোঁ এতিয়া। এইটো ছিজন ফ্লাৱাৰ হয়, এইটো ছিজন হোল ইয়েৰ থাকে। মানে ইয়াৰ কালাৰ উইণ্টাৰত চেঞ্জ হয়, ছামাৰত চেঞ্জ হয়। 2টা কালাৰ আহে। ছামাৰত এইটো হয় আৰু উইণ্টাৰত এইটো কালাৰ হয়, ছামাৰত গ্ৰীণ হয়। এইটো হ'ল ইংলিছ হাৰ্টবিট। এইটো বৰ ধুনীয়া, ইংলিছ হাৰ্টবিট। এইটো হ'ল হেৰি আছিলে, এইটো চাকুলেণ্ট হয়। এই বহুত ফুলিছে এইটো। মইতো কম্পিটিশ্যনত এইটো দিছিলোঁ, কম্পিটিশ্যনত জইন কৰিছিলোঁ মই দুলীয়াজান জালনী ক্লাবত। এইখিনি ইম্প্ৰেশ্যন হয়। এইখিনি চেঞ্চিভেৰিয়া, এইটো অকণমান ষ্টেণ্ডাৰ্ড চেঞ্চিভেৰিয়া। এইটো হাইব্ৰিড চেঞ্চিভেৰিয়া। আৰু এইকেইটা মই ডালিম পুলি লগাইছোঁ। মোৰ বৰ চখ এইবিলাক লগোৱা যে, ডালিম পুলি মই নিজে বনাইছোঁ।
এইটো এন্থুৰিয়াম, এইটো কিমান ধুনীয়া ফুলিছে, এইটো কিমান মজা, কি মজা ন, এইটো ফুলিছে। আৰু এইখিনি বেগনীয়া, এইটো হোৱাইট বেগনীয়া, এইটো ৰেড বেগনীয়া, এইটো পিংক ইম্প্ৰেশ্যন, এইটো বেগনীয়া, এইটো বেগনীয়া, ই কলি অহা নাই। এইটো এটা এন্থুৰিয়াম, ইয়াৰ কলি অহা নাই, আহিব, কলি জাষ্ট আহিছে এন্থুৰিয়াম। এইটো লিলি হয়, ইয়াৰ ষ্টিকটো অহা নাই, ইও ফুলে, সুন্দৰ ফুলে। এইটো হ'ল মানি প্লেণ্ট, ইও ফুলে, সৰু সৰু য়েল্ল' ফুলে, মানি প্লেণ্ট বহুত ডাঙৰ হৈ যায় নি? বহুত ডাঙৰ, সৰু সৰু আছিলে এইটো এনে। এইটো আকৌ গ্ৰাউণ্ড অৰ্কিড, এতিয়া ফুলি গ'ল, এতিয়া ষ্টিকটো আহিছে। এইটো গ্ৰাউণ্ড অৰ্কিড, এইটো এন্থুৰিয়াম, এইটো পিচ লিলি, এইটো পিচ লিলি, আৰু এইটো অৰ্কিড, এইটো অৰ্কিড ফুলে য়েল্ল' কালাৰ, এই কলি আহিছে, দেখিছা কলি আহিছে। এইটো 1 মাহলৈ ওপৰত থাকে, এইটো এতিয়া ফুলিব। ইটো এটা, ইও এটা ছিজন ফ্লাৱাৰ, ই হোৱাইট কালাৰ ফুলিব, বৰ সুন্দৰ লাগে। এইটো পাতবাহাৰ, এইটো পাতবাহাৰ, এইটো মানি প্লেণ্ট এতিয়া বেয়া হৈছে, ইয়াৰ ছিজন নহয়, একচুৱেলি ইয়াৰ ছিজন বাৰিষা ছামাৰত। এইটো এল'ভেৰা, এইটো এল'ভেৰা, এইটো এল'ভেৰা, আৰু এইখিনি হ'ল তোমাৰ, এইখিনি হোল ইয়াৰ থাকে, ইমান সুন্দৰ লাগে, পাতবাহাৰ হয় ই। এইটো পাতবাহাৰ, এইটো পাতবাহাৰ, ইও হোল ইয়াৰ থাকে, কালাৰ কি বিউটি। এইটো এটা, এইটো বৰ সুন্দৰ লাগে ন, এইটো হাইব্ৰিড হয়, ইয়াৰ বৰা প্লেণ্ট এটাও পায়। এইটো এল'ভেৰা, এইটো বেলেগ এল'ভেৰা, এইটো য়েল্ল' কালাৰ ফুলে, এইটো য়েল্ল' কালাৰ ফুলে। এইটো দেখিছে নতুনকে এইটো লগাইছে, এইটো নাৰিকলৰ বাকলিত মানে এনেকে লগাইছে। এইটো কি হয়, অৰ্কিড ন? অৰ্কিড হয়, এইটো পিংক কালাৰ অৰ্কিড। এইখিনিতো দেখিছেই, এইখিনি এতিয়াও ভিতৰলৈও অলপ বান্দাত আছে অলপ। এইখিনি দেখাই দিছো মই আপোনাক। এইখিনি কি হয় পেহী, এইটো কি হয়? এইটো চেঞ্চিভেৰিয়া, এইটো চেঞ্চিভেৰিয়া, এইটো মানি প্লেণ্ট, কি সুন্দৰ দেখিছা। আৰু এইখিনি হ'ল এগ্লনিমা, এইটো ৰেড এগ্লনিমা, এইটো পিংক এগ্লনিমা, এইটো এটা থাইলেণ্ড কচু হয়, এইটো থাইলেণ্ড হয়। এইটো এটা, তাৰ নামটো মই একচুৱেলি পাহৰি গৈছো। এইটো কি হয়? এইটো এগ্লনিমা, এইটো ৰেড এগ্লনিমা, ইয়াৰ বহুত প্ৰাইচ, এইটো বহুত দাম, 800 টকা লয়। এইটো লিপষ্টিক এগ্লনিমা, আৰু তোমাৰ এইটো ৰেড পিংক এগ্লনিমা, এইটো পিংক আৰু গ্ৰীণ এগ্লনিমা, এইটো এটা এগ্লনিমা। এয়া কিমান ধুনীয়া ফুলি আছে, এইটো এইটো হোল ইয়াৰ ফুলে, তলত আছে। এইখিনি পাতবাহাৰে হয়। এইটো এটা এগ্লনিমা, এইটো এগ্লনিমা, এইখিনি লিলি হয়। আৰু এইটো হ'ল তোমাৰ বেগনীয়া, এইটো হ'ল তোমাৰ চাকুলেণ্ট, এইটো চাকুলেণ্ট, এইটো চাকুলেণ্ট, আৰু এইখিনিও তোমাৰ এগ্লনিমাই হয়। দেখিছে এনেকে দামত কৰিছে এইটো অমিতা। এই অমিতা 5টামান লাগিছে আৰু কলি পেলাই আছে। আৰু এইফালে এজোপা কি আছে? এইজোপা চম্পা, এইটো বহুত ফুলে হোৱাইট কালাৰ, কিন্তু মই এতিয়া নতুনকে লগাইছো যে অকণমান দেৰি লাগিছে, শ্বিফটিং কৰিলোতো, সেইকাৰণে অকণমান টাইম লাগিছে। এইফালে দেখিছে জাতিলাও ইয়াত লগাইছে। জাতিলাও এতিয়ালৈকে লগা নাই, কলি পেলাইছে আৰু লাগিব, এয়া দেখিছে। আৰু এইফালে বহুতখিনি খেতি আছে। এইটো ওলকবি খেতি হয়, দেখিছে ইমান ধুনীয়াকৈ লাগিছে ওলকবি। এতিয়া ওলকবি ডাঙৰ হৈছে আৰু হয়তো এসপ্তাহ পাছত খাব পৰা হ'ব ওলকবি। বৰ ধুনীয়া ফুলি আছে। এজোপা কি ফুল হয়? এইজোপা একচুৱেলি মই নামটো পাহৰিছোঁ, এইটো মই লণ্ডনৰ পৰা আনিছিলোঁ, কিন্তু তাত মই কিনোতে কৈছিলে সিহঁতি অকল এইটো ছামাৰত ফুলে বুলি, কিন্তু মই আচলতে মোৰ মেইনটেনেঞ্চটো বেছি ভাল হৈছে কাৰণে ই উইণ্টাৰটো কিমান কলি আহিছে দেখিছা, এতিয়া উইণ্টাৰটো পেলাই আছে কলি। আৰু এইফালেও আছে বহুতখিনি। এইটো স্মল ৰ'জ, কিন্তু কলি ফুলিছিলে, এতিয়া খতম হৈছে, বৰষুণত বেয়া হ'ল যে। স্মল ৰ'জ। এইটো কি হয়? এইটো এতিয়া ছিজন নহয়, এইটো ছামাৰৰ হয়।
এইটো পৰ্চলুকা হয় এতিয়া ই নুফুলে এইটো কালাঞ্চু ফুলিব এইটো হোৱাইট কালাৰ ফুলিব এইটো জেড প্লেন এইটো এতিয়া ফুলিছে এইটো নামটো একচুৱেলি মই পাহৰি গৈছোঁ এইটো ৰেড জাৰবেৰা এই জাৰবেৰাটো বহুত ভাল লাগে বহুত দিন থাকে ই 1 মাহলে ওপৰত থাকে খুবেই ভাল লাগে ইয়াৰ কলঞ্চু কলি বহুত ধুনীয়া লাগিছে বহুত ধুনীয়া লাগিছে তাৰপিছত আৰু এয়া জাৰবেৰা ফুলি বেয়া হৈছে একচুৱেলি ইটো বহুত দিন থাকে বৰষুণ পাইছে বেয়া হৈছে এইটো কি হয় খ্ৰীষ্টমাছ এইটো ইম্প্ৰেশ্যন ফুলিব আৰু লাহেকৈ এইটো কেবেজ লগাইছোঁ এয়া গ্ৰ'থ হৈছে ইয়াৰ এইটো খ্ৰীষ্টমাছ ট্ৰি ফুলি গ'ল এইটো হোৱাইট কালাৰ কলি আহিছে এইকেইটা পিংক ফুলি শেষ হ'ল এইটো ছিজন ফ্লাৱাৰ লগাইছোঁ এইটো কেমেলিয়া একচুৱেলি কলি আহিছে ই বৰ ধুনীয়া ফুল বহুত দিন থাকে কেমেলিয়া হয় ইয়াৰ নাম কেমেলিয়া 1 মাহ থাকে ফুলটো বহুত বহুত চুইট বহুত মিঠা আৰু এইফালে নাৰ্জী ফুল নহয় নাৰ্জী ইনকা ইনকা বুলি কয় বাকীটো এইজোপা কি হয় গোলাপ নহয় জানো এইজোপা গোলাপ হোৱাইট গোলাপ মিনি গোলাপটো এইটো বহুত ফুলে থোপা থোপা ফুলে আচলতে ফুল বহুত বেছি আছে আৰু কৈ চাগে শেষ নহ'ব বহুত দীঘল হ'ব এইটো ভিডিঅ'টো আৰু এইফালেও দেখিছে এইবোৰ কবি খেতি কৰিছে ঢেৰ খেতি আছে এইফালে আৰু এইফালে কলৰ খেতিও আছে এতিয়া আমি যাওঁ পেহীহঁতৰ ঘৰ বনাই আছে মৰাণ টাউনৰ ওচৰতে আমি ঘৰটো এতিয়ালৈকে কমপ্লিট হোৱা নাই ঘৰটো নেক্সট মাহমানত ল'ব চাগে ঘৰটো এতিয়া আমি ঘৰটো অলপ চাই আহোঁ কেনেকুৱা কি বনাইছে আপোনালোকক গোটেই ভিডিঅ'টো দেখাম আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকক এতিয়া আহি পাই গ'লোঁ ঘৰ এইটোৱে দেখিছে ঘৰ পেহীহঁতৰ বনাই আছে কমপ্লিট হোৱা নাই আৰু হ'ব আৰু এতিয়া আমি ভিতৰলৈ যাম গোটেইখিনি চাম এতিয়া ইয়াত কাম চলি আছে এতিয়াও মিস্ত্ৰী লাগি আছে ফল চিলিঙৰ কাম চলি আছে আৰু কাঠৰ কাম চলি আছে আৰু ৰুমবোৰ দেখিছে যথেষ্ট ডাঙৰ আৰু বাথৰুমবোৰ বহুত ডাঙৰকৈ বনাইছে আমি গোটেইখিনি চাম এইটো হ'ল বাথৰুম দেখিছে বহুত ডাঙৰ এইফালেও ৰুম আছে বহুতকেইটা এইটো এটা বাথৰুম আছে বাথৰুমটো হতে এটা ৰুমৰ সমান ইমান ডাঙৰকৈ বনাইছে এতিয়া ওপৰত যাওঁ ওপৰত চাই আহোঁ এতিয়া ওপৰতো এটা ফ্ল'ৰ আছে এই ফ্ল'ৰটো একচুৱেলি ভাড়া দিব ইমান ডাঙৰ ঘৰৰ কাৰণ প্ৰয়োজন নাই ইয়াতো সমান চাইজৰে বনাইছে ৰুমখিনি গোটেইখিনি ইয়াত 2টা পাৰ্ট হ'ব এইটো দেখিছে কিটচেন এইটো এটা ৰুম আৰু এইফালেও এটা ৰুম আছে এতিয়া আমি আছোঁ একদম ওপৰত টপ ফ্ল'ৰত এইফালে দেখিছে এজোপা আম আছে এজোপা আমজোপা যেতিয়া লাগিব তেতিয়া মানুহে ইয়াৰ পৰাই ছিঙি খাব পাৰিব আৰু বহুত ডাঙৰ মানে ঘৰটো এতিয়া আহি পালোহি পেহীহঁতৰ কলনী ইয়াৰ পৰা ওলাম আৰু এতিয়া আমি ইয়াতে অলপ চাহ একাপ খাই ল'ম তাৰপিছত ওলাই যাম আৰু ইমানতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ